সিকিউৰিটি চেকত আৰু আপোনালোকে জানে চাগে বাগডোগৰা এয়াৰপৰ্টত যিসকল তালৈ গৈছে জানিব সাংঘাতিক টাইট সিকিউৰিটি প্ৰত্যেকটো মানে খুজে তেওঁলোকে খালি মানে আইডি প্ৰুফ বিচাৰিয়ে থাকে সো সেইদিনাখনত মানে কিবা সিকিউৰিটিটো বহুত বেছি টাইট আছিলে প্ৰত্যেকটো মানে আমি অকমান আগবাঢ়িছো এইখিনিতে সিকিউৰিটি আমাক আইডি বিচাৰিছে তেনেকৈ বিচাৰতে জুবিন দা মানে অকণ ইৰিটেট হৈ গৈছে লাষ্টত শেষ মুহূৰ্তত এগৰাকী লেডি মানে সিকিউৰিটি অফিচাৰ এগৰাকী আছিলে আইডি খোজোতে গুলিদাই অকণমান বেয়াকৈ কৈ দিলে খঙত আৰু নেদেখাওঁ বুলি কৈ দিলে আৰু তেওঁলোকে নেদেখাওঁ বুলি কৈ দিলে এতিয়া মহিলা হয় অকণমান আত্মসন্মানত লাগিছে আৰু ভুলটো বাৰু একেদৰে আছিলে গতিকে ক'লে যে আমি যাব নিদিওঁ আৰু ক'লে যে তেখেত মানে এইটো অৱস্থাত যাব নোৱাৰে বৰ বেয়া অৱস্থাত নাছিলে মানে অনেষ্টলি যদি ক'বলৈ যাওঁ বৰ বেয়া অৱস্থাত নাছিলে কিন্তু তেওঁলোকে যিহেতু মানে জুবিন দাক খঙত কৈ দিলে আপাৰ হেণ্ড লৈছে আৰু কাৰণ যিহেতু খঙত ক'লে যাব নিদিওঁ বুলি ক'লে এতিয়া মই জুবিন দাক এৰি থৈ কেনেকৈ আহোঁ সেইটো এটা দিগদাৰ হৈছে তাৰপিছত নিদিয়ে আৰু মই লাষ্টত তেহেঁতৰ ছিনিয়ৰ অফিচাৰৰ লগত গোটেইকেইজনৰ লগত মই গৈ পাৰ্চনেলি মই মানে তেওঁলোকৰ চৰি কৈছোঁ মই যে প্লিজ আহিবলৈ দিয়ক দিগদাৰ হ'ব মই জুবিন দাৰ গা ভাল নহয় তেতিয়া অসমীয়া সিকিউৰিটি কেইবাজনো আছিলে তাহাঁতিও অকণ হেল্প কৰিলে তাৰপিছত কিন্তু তেওঁলোকে প্ৰথমতে আহিব নিদিয়ে আৰু লাষ্টত মই ক'লোঁ যে গেৰেণ্টি কোনে ল'ব মই চব ৰেছপনচিবিলিটি এণ্টায়াৰলি মোৰ যদি কিবা খেলি মেলি হয় মই আই এম ৰেছপনচিবল তাৰপিছত গলিদাক সৰু বাচ্ছাৰ নিচিনা এনেকৈ হাতত ধৰি এক মিনিটো যাব নিদিওঁ কাৰণ জুবিন দাৰ খংটো উঠি আছে কিয় তাহাঁতি এনেকুৱা কৰিব মই এনেকৈ এৰি নিদিওঁ সেইটো কথাত আছেই অনবৰতে খংটো উঠি এতিয়া সৰু কেঁচুৱাৰ নিচিনা হাত ধৰি ফ্লাইটত নবহালৈকে তেনেকেই আছে বহালোঁ ফ্লাইটত আৰু সেইদিনাখন মানে বেলেগ এটা মুডত আছে ফ্লাইটত উঠাৰ লগে লগে তাতে মানে চবেই জানে যে ইণ্ডিগ'ৰ ফ্ৰুট কেকটো খুব টেষ্টি হয় গলিদাই উঠিয়ে এনেকুৱা জোৰে চিঞৰিছে ফ্ৰুট কেক লাগে বুলি কওঁ গলিদাৰ মুখত টেপা মাৰি ধৰোঁ মোক ফ্ৰুট কেক লাগে আৰু গোটেই ফ্লাইটৰ চব মানুহ বেলেগ মানুহ জেগাৰো মানুহ আহিছে চবেই উঠি জুবিন দাক চাই মই বাৰে গলিদাৰ মুখত টেপা মাৰি ধৰোঁ আৰু এৰষ্টেজনীক কৈছোঁ মই প্লিজ চবতকৈ আগতে আমাকে ফ্ৰুট কেকটো দে মই খুৱাই দিওঁ এটলিষ্ট মানে খাবলৈ দিব পাৰিলেই ৰক্ষা আৰু গলিদাই সেইদিনাখন একদম বেলেগ মুডত আছে এটা ফ্ৰুট কেক খালে আকৌ চিঞৰে মানে কেনেকৈ যে গুৱাহাটী আহি পাইছোঁ সেইদিনাখন মইহে জানো এনেকুৱা আমাৰ কিছুমান বহুত ঘটনা আছে সেইটো সময়ত খঙো উঠে কিন্তু আজি এই সময়ত যেতিয়া আমি কথা পাতিছোঁ ক'ৰবাত ভালো লাগে কাৰণ সেইবোৰ পুৰণি স্মৃতি যেতিয়া আমি কথা পাতোঁ সদায় ভালেই লাগে